এয়া যে দেখিছে, আজি আমি আহিছোঁ সত্ৰীয়া মহাপুৰুষীয়া সমাজৰ বাৰ্ষিক সভা আৰু আই সমাৰোহলৈ। তিনিদিনীয়া কাৰ্যসূচীৰে কাছকাটত অনুষ্ঠিত কৰা হৈছে আৰু আজি হৈছে শেষৰটো দিন। আৰু আহিলে এনেকুৱা ধৰ্মীয় অনুষ্ঠানত আহিলে বাৰু মনবিলাকো ভাল লাগে। আৰু আমি আহিলোঁ এয়া ভিতৰৰ পৰিৱেশটো চাওকচোন। চবেই ইমান ধুনীয়াকৈ জাতীয় সাজ পোছাক পৰিধান কৰিছে, দেখিয়ে কিবা ভাল লাগিছে। তাৰপিছত আহিলে আমাৰ সমষ্টিৰ বিধায়ক, তেওঁকো বহুত ধুনীয়াকৈ আদৰিলে। আৰু ইয়াতে চলি আছে দিহানামৰ প্ৰতিযোগিতা। আমি দিহানামৰ প্ৰতিযোগিতা তেতিয়াই উপভোগ কৰি আছোঁ। তাৰপিছত এইজনী হৈছোঁ মই, আৰু এনেদৰে এইযোৰা কাপোৰ পিন্ধি আপোনালোকক দেখাইছোঁ আৰু কেনেকুৱা লাগিছে ফুল লুকটো মোৰ। তাৰপিছত খালোঁ আমি প্ৰসাদ, আৰু প্ৰসাদ খাই বহি আছোঁ গছৰ তলত। ইমান বেছি গৰম লাগিছে, ৰ'দো দিছে। আৰু খালোঁ ভাত, নিৰামিষ ভাত খাই বহুত বেছি ভাল লাগিলে আজি। আৰু শেষত সমূহীয়া নামেৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিলে। আমি অকণমান নাম ধৰিলোঁ, আৰু ভালো লাগে নাম ধৰি, বহুত বেছি ভাল পাওঁ নাম ধৰি। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে।